কাৰ জয় হ'ব কংস? মোৰ জয়, কংসৰ জয়। তুমি যে মৃত্যুৰ দুৱাৰ খুলি হাত সাৱটি বহি আছা কংস। কংসই মৃত্যুৰ দুৱাৰ খুলি হাত সাৱটি বহি থকা নাই। জয়ৰ নিপুণ কৌশলত আৰু বিহু ৰচনা কৰি জয়ৰ ধ্বনি তুলিছো। কংস তুমি ৰজা, তুমি অসীম শক্তিধৰ, তুমি যি বিশেষণৰ অধিকাৰী নোহোৱা লাগে। তুমি বহুত দিন গছৰ গুৰি কাটি দুটি আঠ ৰুলে জানো জীয়াই থকা আশা কৰিব পাৰি কংস? মই তোমাৰ কথা অক্ষয় একো বুজা নাই। তুমি কি মোক বিদ্ৰোহ কৰিছা? তোমাক বিদ্ৰোহ কৰা নাই কংস, তোমাক সোঁৱৰাই দিব আহিছো তোমাৰ সপোন আৰু বৰ্তমান ক'ত। এতিয়াও অনাগত ভৱিষ্যত অকল গৰ্ভত নাইমুখী গৰ্ভত অষ্টম সংগ্ৰাম। তেন্তে তোমাৰ শত্ৰু দৈৱকী আৰু বসুদেৱ নহয় কংস। এফালে তুমি যিমান কঠোৰ, আনফালে আকৌ ভগিনীৰ প্ৰতি সিমান সৰল। এফালে মৃত্যুৰ যেনেদৰে কৌশলৰ বজ্ৰমুঠিৰে ৰুদিব খুজিছা, আনফালে আকৌ মৃত্যুৰ ফুলৰ মালা গাঁঠি কণ্ঠত পিন্ধিব খুজিছা। নাৰায়ণ নাৰায়ণ, এতিয়া মোৰ কথা অৰ্থ বুজিলানে কংস? এইয়া চোৱা, এই এপাহ ফুল, ইয়াৰ পানীও প্ৰথমৰ পৰা গণনা কৰিলে শেষৰ পৰা অষ্টম, আৰু শেষৰ পৰা গণনা কৰিলে প্ৰথম পৰা অষ্টম। এই অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথম, প্ৰথমেই অষ্টম। মই আহিছো কংস। মৃত্যু মৃত্যু